ইয়াতে হ'ব ন ইয়াত ওকে হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে দিন ৰাত এক কৰি কষ্ট কৰি আছে অসম পুলিচৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, আজি ক'ত গৈছোঁ গম পাই যাব। এই ভিডিঅ'টো মই দেখাবলৈ গৈছোঁ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ যোনখন ফিল্ডত ৰানিং হ'ব, আৰু যিসকলে নামটি ৰোডত আহে সেইসকলে এনেকৈ আহি এইটো মেজেঙা তিনিআলি হয়, মেজেঙা পাব। তাৰ পৰা এনেকৈ আহি এইপিনেদি এইটো ৰাস্তা যিটো চিধা ফ্ৰণ্টেদি গৈছেগৈ, এইপিনেদি গ'লে আপোনালোকে শ্বৰ্টকাট হয়। আৰু মানে এইটো ৰাস্তা এনেকৈ আগেদি গৈও এনেকৈ বৰতল হৈ যাব পাৰে, কিন্তু এইপিনেদি মানে DPS দি শ্বৰ্টকাট হয়। তো এইটো ৰাস্তাত যাম। অ'কে ৰাইজ, DPS স্কুল পাৰ হৈ আপোনালোকে এটা তিনিআলি পাব। তাৰপৰা তিনিআলিটোৰ পৰা কোনপিনে যাব আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ। এইটো ৰাস্তাত আহি এটা তিনিআলি পাব, আৰু এইপিনে চিধি গ'লে আপোনালোকে পাব মেকিপুৰ চাৰিআলি, আৰু এইফালেদি গ'লে পাব আপোনালোকে লিগিপুখুৰী ফাৰ্ষ্ট APBN কেম্প। তো এইপিনেদি যাব লাগিব আমি, ব'লক। আহি আছিলোঁ আৰু এখন ফিল্ডত সোমাই চাইছিলোঁ। মানে এই ফিল্ডখনতো বহুত ল'ৰা প্ৰেক্টিচ কৰি থাকে, দৌৰি থাকে ল'ৰা ছোৱালী সকলো। মানে দিনত দুপৰীয়া 11টা বজাতো দৌৰে, 12টা বজাতো দৌৰে। মানে ইণ্টাৰভিউৰ কাৰণে পূৰা প্ৰস্তুতি চলাইছে, আপোনালোকেও প্ৰস্তুতি চলাই থাকক। আৰু এই ফিল্ডখনৰ পৰা বেছি দূৰ নহয়, মানে আৰু খুব বেছি 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ যাব লাগিব যোনখন মেইন ইণ্টাৰভিউ ফিল্ড। তো আমি যাম, আপোনালোকে ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো, সম্পূৰ্ণখিনি গোটেইখিনি অল ডিটেইলছ দেখাইছোঁ। কিন্তু মানে ফিল্ডত এটা প্ৰব্লেম, মানে আপোনালোকে ভিতৰত সোমাব যাব নিদিয়ে কৰোণাৰ কাৰণে এতিয়া। আৰু এই ফিল্ডখনত বহুত ল'ৰা প্ৰেক্টিচ কৰিবলৈ আহে ৰাতিপুৱা টাইমত, পাছবেলা, ইভিনিং, আৰু কেতিয়াবা কিছুমানে 10-11টাতো দৌৰে। আপোনালোকেও প্ৰেক্টিচ কৰি থাকক পূৰা ধুনীয়াকৈ। আৰু ইয়াত লং জাম্প মাৰিবলৈ বালি ইয়াত দি থোৱা হৈছে মজাকৈ। আৰু ইয়াৰ পৰা গৈ আছোঁ যোনখন মেইন ফিল্ড দেখাবলৈ, ব'লক। আহি পাই গ'লোঁ, আৰু এইখনে আমাৰ আগত আছে, এইখনে ফিল্ড য'ত আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ হ'ব অসম পুলিচৰ। আৰু এই ফিল্ডখন বহুত ধুনীয়া হয়, আপোনালোকে খালী ভৰি দৌৰিব পাৰিব। মানে চব পিনে ঘাঁহ আছে, ধুনীয়া হয় মানে। আৰু বৰষুণ দিয়ে খালি অলপ প্ৰব্লেম হ'ব, কিন্তু আপোনালোকে কষ্ট কৰক, একদম আপোনালোকৰ ইণ্টাৰভিউ সফল হ'ব। এইখনেই হৈছে এখন ফিল্ড, চাব পাৰে বহুত ধুনীয়া হয়। আৰু ইয়াত ঘাঁহ আছে মাজত আৰু চাইডে মানে আপোনালোকে খালী ভৰি ৰানিং কৰিব পাৰিব, চিন্তা নকৰিব। যিসকলে খালী ভৰি ৰানিং কৰি আছে, ৰানিং কৰি থাকক। আৰু ইয়াত ছোৱালীৰ বাবে 1600 মিটাৰ 4 পাক হ'ব চাগে, মই শুনা মতে, মই ইমান সঠিককৈ নাজানো। আৰু ল'ৰাৰ 3200 মিটাৰ 8 পাক দৌৰিব দিব চাগে। আপোনালোকে একদম সুন্দৰকৈ প্ৰস্তুতি চলাওক, আপোনালোকৰ ইয়াত ইণ্টাৰভিউ সফল হ'ব। আকৌ এই ফিল্ডখন বহুত ধুনীয়া হয়, আপোনালোকে খালী ভৰি ৰানিং কৰিব পাৰিব। আৰু এই ভিডিঅ'টো এতিয়ালৈকে যোনে চাইছে লাইক কৰি দিব প্লিজ, আপোনালোকৰ কাৰণে বহুত কষ্ট কৰা হৈছে। আৰু আপোনালোকৰ ইণ্টাৰভিউ যাতে সফল হওক, কষ্ট কৰক প্ৰায় এইকেইদিন, দিন ৰাত এক কৰি দিয়ক।